হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ মোৰ বন্ধু বান্ধৱী সকলো ভালে আছে। আজি মই ৰান্ধিব ওলাইছোঁ কি বস্তু এইটো হৈছে নলটেঙা। আজি নলটেঙাই মাছেৰে ৰান্ধিম। চাওকচোন কিমান ধুনীয়া কোমলীয়া কোমলীয়া পাত আমাৰ ঘৰতে আছে। আজি বোলো আপোনালোকক দেখাওঁ। এইফালে ধুনীয়াকৈ কাটি ল'লোঁ নলটেঙাখিনি। মিহি মিহি নাই কৰা, কেৰাহীত দিলে এনেও গলিয়ে যাব। আনফালে মাছ কেইডোখৰমান ফ্ৰাই কৰি লৈছোঁ। এয়া শাকত মাছ দুডোখৰমান দি দিছোঁ। ইফালে অকণমান মাংস ভাজি থকা হৈছে। এয়া মাংস ভাজি আছোঁ। এয়া আজি মোৰ নলটেঙা আৰু মাছৰ তৰকাৰীখন ৰেডি হৈ গৈছে। এয়া আপোনালোকে চাবচোন মোৰ থালিখন কেনেকুৱা লাগিছে। এইখিনি হৈছে নলটেঙা জোল। এইখিনি নলটেঙা আৰু মাছৰ জোল। তাৰপিছত এইখিনি বনালোঁ ল'ৰাৰ কাৰণে মাংস ড্ৰাই ফ্ৰাই কৰি থৈছোঁ। তাৰপিছত এইখিনি একদম চিম্পুল বইল দাইলটো লাগে আৰু তাৰপৰা এয়া ভাত আৰু জলকীয়া আচাৰ বিশেষকৈ মোৰ ঘৰত ঢেৰ আছে। চবেই চব আচাৰ নাখায়, সেইটো কাৰণে এখন মেইন থালিখন আজি ৰেডি কৰি দিলোঁ। কেনেকুৱা লাগিছে ভিডিঅ'টো সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সকলোকে শুভৰাত্ৰি জনালোঁ। আজিলৈ আহোঁ, বাই।